নিশ্চিতভাৱে বেলেগ অভিজ্ঞতা। কাজিৰঙা নতুনকৈ গঠন হৈছে ডিলিমিটেশ্যনত আৰু ডেম'গ্ৰাফিটো অকণ বেলেগ ধৰণৰ ভাল লগা এটা ঠাই। এতিয়া যিটো নতুন কাজিৰঙা হ'ল, এই কাজিৰঙাখন লোকসভা সমষ্টি এটা ভাল লগা কম্বিনেশ্যন জনগাঁথনি আছে আৰু ভাল লাগিলে মোক। বিভিন্ন যোৰহাটৰ পৰা অলপ কলিয়াবৰ পৰা অলপ আনি পেলাই কৰিছে, যদিও এটা ভাল সামঞ্জস্য আছে। মানুহখিনি যথেষ্ট ভালো। আৰু মই আগতো কাম কৰাৰ অভিজ্ঞতা আছে, এনেকুৱা নহয় যে মোৰ কাম কৰাৰ অভিজ্ঞতা নাই। বিভিন্ন সমষ্টিত কাম কৰিছোঁ আৰু মানুহখিনি মৰম চেনেহ অতি বেছি আৰু যিটো সন্মান তেওঁলোকে প্ৰদৰ্শন কৰে এইটো অভূতপূৰ্ব। আৰু মই তাত পদাৰ্পণ কৰাৰ পিছত মানুহখিনিয়ে যিটো আদৰণি জনাইছে সেইটো ভাবি মন ৰাখি জীৱনৰ এটা মাইলষ্টন হিচাপে পৰিগণিত হৈ থাকিব। প্ৰাৰ্থী মানুহেতো বিচাৰে ভাল প্ৰাৰ্থী, ভাল হ'ব লাগিব, জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগিব আৰু যিমানখিনি পাৰে সিমানখিনি কৰিব লাগিব। অকল প্ৰতিনিধিজনৰটো ওপৰত ডিপেণ্ড কৰিবই, কিন্তু অভাৰঅল প্ৰতিনিধিতকৈ চৰকাৰৰ যিটো ইচ্ছা, দলৰ মুৰব্বীৰ যিটো ইচ্ছা, সেই যথেষ্ট ডিপেণ্ড কৰে। আমি ব্যক্তি হিচাপেতো বহুতখিনি আশা কৰিম, আপোনালোকেও আশা কৰিব। এজন প্ৰাৰ্থী বা জয়ী হৈ যোৱা বিধায়ক প্ৰতিনিধিজনে বহুখিনি আশা কৰে, কিন্তু আশা কৰা ধৰণে মানুহেতো বহুত আশা কৰিব, আমাৰ প্ৰতিনিধিজন এনেকুৱা হওক, আমাৰ প্ৰতিনিধিজন তেনেকুৱা হওক, কিন্তু সেইখিনি দিব পৰা কেপাচিটিটো ব্যক্তিজনৰতো থাকেই। কিন্তু ইয়াৰ গোটেই কথাটো হৈছে চৰকাৰে কি ধৰণৰ ভূমিকা লৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব চৰকাৰ মুৰব্বীজন। যোৱা নমিনেশ্যনৰ পিছত যিমানখিনি মৰম দিলে সেইটো অভূতপূৰ্ব মৰম। মই সেইটো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে। মই আজি কেইবাবাৰো নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা হৈছোঁ, হাৰিছোঁ বহুত, 3বাৰ হাৰিছোঁ মই, কিন্তু ইমান মৰম মই ক'তো নাই দেখা। যোৰহাটবাসীৰতো ডেফিনেটলি যোৰহাটবাসীটো অন্তৰতে আছে। যোৰহাটৰ মানুহে মোক কৈ আছে, কিন্তু কাজিৰঙা মানুহেও যিধৰণে আঁকোৱালি লৈছে, মই আশা কৰিম যে কাজিৰঙাবাসীয়ে হিয়া উজাৰি ভোট দিব। মই কাৰো বিৰুদ্ধে নকওঁ, উচিত নহয় কোৱাটো, কিন্তু কথাটো হ'ল কি, যিটো কাৰণত বিতৰ্ক হৈছে, বিতৰ্কটো মানে যিটো কাৰণত এইবোৰ হাই প্ৰফাইল হৈ গৈছে, হাই প্ৰফাইল হোৱাটো উচিত নহয় অনুচিত। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, যদি পাৰে এবাৰ আপোনালোকে সকলোৱে, আৰু যোৰহাট যিসকলে কংগ্ৰেছক ভোট দিম বুলি কৈছে, এবাৰ কলিয়াবৰ লোকসভাটো গৈ আহিলে ভাল। কলিয়াবৰ লোকসভা গৈ আহক। কলিয়াবৰ লোকসভা গৈ আহিলে আপোনালোকে দেখিব যে তাৰ যিটো উন্নয়নৰ কথা, আমি যিটো সপোনৰ কথা ভাবিছোঁ, সেই সপোনটো আচলতে ইয়াত যোৰহাটত যি বাসীয়ে সপোন দেখিছে, সেই সপোনটো আচলতে বাস্তৱত তাত পৰিণত হ'লে। কাৰণ তাৰ পৰাইতো আহিছে মানুহখিনি। কংগ্ৰেছৰ ধাৰটো কলিয়াবৰ লোকসভা পাইছে। কলিয়াবৰ লোকসভাত কি হ'ল কওকচোন, এই ওচৰতে চুকাফা সমন্বয় ক্ষেত্ৰখন আছে। চুকাফা সমন্বয় ক্ষেত্ৰৰে কি হ'ল আপুনি কওক। গতিকে আৱেগ এটা বেলেগ বস্তু, বাস্তৱ এটা বেলেগ কথা। মই নাভাবোঁ যে আৱেগে খুৱাব। দিল্লীত মাতিব লাগিব বুলি অসমৰ মানুহৰ এটা ধাৰণা আছে। মই বাৰ বাৰ কৈ আছোঁ, আমি বহুত সমালোচিত হৈ কথাটোত, যে দিল্লীত কণ্ঠ হ'ব লাগে। দিল্লীত কণ্ঠ কিয় নহ'ব প্ৰতিনিধিজন? এটা প্ৰশ্ন উঠা নাই বুলি প্ৰধান বৰুৱা ডাঙৰীয়াই কৈছে। প্ৰধান বৰুৱা ডাঙৰীয়াই চবচে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে দিল্লীত। তপন গগৈ ডাঙৰীয়াই যিখিনি কথা কৈ আছে আপুনি ভাবিব নোৱাৰে। দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি, অসমৰ যিবিলাক সাংসদ আছে, সেই সাংসদ আগৰ নিচিনাকৈ থকা নাই। হয়তো টিভি মিডিয়াত নোলাব পাৰে, মিডিয়াত নোলোৱা কথাটো ডাঙৰ কথা নহয়। আমি মিডিয়ালৈ বহি নাথাকোঁ আৰু মিডিয়াক সেই ধৰণে প্ৰজেকশ্যন নকৰে। কিন্তু তপন গগৈ ডাঙৰীয়াই হওক, প্ৰধান বৰুৱা ডাঙৰীয়াই হওক, ৰামেশ্বৰ তেলী ডাঙৰীয়াই হওক, ইভেন কুইন ওজা বাইদেউ, শিলচৰৰ যিসকল বিধায়ক আছে, সকলোৱে মাতিছে। কিন্তু বিৰোধীত থাকিলে ভালকৈ আপোনাক গালি পাৰিব লাগে। গালি পাৰিবলৈ যুক্তি নালাগে নহয়, যিকোনো মুহূৰ্তত গালি পাৰিব পাৰে। মই কোৱাছোঁ, যিকোনো মুহূৰ্তত আপুনি গালি পাৰিব পাৰে। সমালোচনা কৰিবৰ কাৰণে কি হ'ব লাগিব? আমাৰ সমালোচনা কৰাৰ প্ৰয়োজন নাই।